আৰম্ভ হ'ল কেনেকৈ হ'ব এইবাৰ? হয়, আজিৰ পৰাই ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা 3 তাৰিখলৈ অইন বেলিৰ নিচিনাই এইবাৰো কোকৰাঝাৰ সাহিত্য উৎসৱৰ আৰম্ভণি হৈছে। এই বেলিও দেশ বিদেশৰ প্ৰায় 100তকৈ অধিক প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিব। ইতিমধ্যে ভাৰতৰ বাহিৰৰ 8খনমান দেশৰ প্ৰতিনিধি কবি সাহিত্যিকে ইয়াত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। ইতিমধ্যে কেইবাগৰাকীও আহি পাইছে আৰু আমাৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 20টাতকৈ অধিক ভাষাৰ প্ৰতিনিধি আৰু প্ৰতিটো কবি সাহিত্যিকসকল আহিছে ইয়াত অংশগ্ৰহণ কৰিব। ইয়াত আমাৰ কবি সন্মিলনৰ পৰা আৰম্ভ কৰি অন্তৰংগ আলাপ আৰু মহিলা লেখক, যুৱ লেখক সাহিত্যিকৰ মঞ্চ আছে। ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান হ'ব। অন্তৰংগ আলাপ, কবিতা পাঠ, গল্প পাঠ এই ধৰণৰ অনুষ্ঠান হ'ব। তাৰ লগতে কবি সাহিত্যিকৰ লগতে সংবাদ, চিনেমা, কলা শিল্প আৰু বিভিন্ন দিশৰ ইয়াত সামৰি লোৱা হৈছে আৰু ইয়াত সাংস্কৃতিক অনুষ্ঠান থাকিব আৰু ইয়াত পয়েট্ৰি বাই দ্য ফায়াৰ চাইড গধূলি সময়ত জুইৰ কাষত বহি কবিতা পাঠ, গল্প আৰু গীত মাতৰ অনুষ্ঠান হ'ব। গতিকে আৰু ইয়াত এই উৎসৱৰ লগতে গ্ৰন্থমেলাও থাকিব। গ্ৰন্থমেলা আৰু বিভিন্ন বিপণী থাকিব আৰু ইয়াত আমাৰ থলুৱা এই অঞ্চলৰ বড়োৰ লগতে এই অঞ্চলৰ জনগোষ্ঠীয় লোকনৃত্য বা বিভিন্ন গীত মাতৰ ইয়াত প্ৰদৰ্শন হ'ব। গতিকে আমি আশা কৰিছোঁ কোকৰাঝাৰ লিটাৰী ফেষ্টিভেলৰ যি মূল মন্ত্ৰ ইয়াত শান্তি, প্ৰগতি আৰু সম্প্ৰীতি সেই বাণী সৰাগত কৰি আমাৰ এই উৎসৱ এই বেলিও সফল হ'ব পাৰিব। বিদেশৰ কেইখন দেশে অংশগ্ৰহণ কৰিব? বিদেশৰ আমি 7খনমান দেশে অংশগ্ৰহণ কৰিব। জাপানৰ পৰা আৰম্ভ কৰি ইটালী, স্পেইন, এষ্টনিয়া, তাৰপিছত শ্ৰীলংকা আহিছে। এই ধৰণৰ প্ৰায় 7খনমান দেশৰ প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিব।